দিনৰ মূৰত লকডাউনত ফুৰিবলৈ ওলাই আহিছোঁ আৰু আজি আমি ওলাই আহিছোঁ নাগালেণ্ডৰ ফালে থকা তেতলিগুৰি নামৰ জেগাটোলৈ বুলি বলকচোন তাতনো কি আছে এবাৰ চাই আহোঁ আৰু কিমাননো আৰু লকডাউন বুলি কৰোণা বুলি ঘৰতে সোমাই থাকিম চ' বেছি দূৰলৈতো যোৱাটো সম্ভৱ নহয় সেইকাৰণে ওচৰতে অকণমান বাইক ৰাইডিঙো হ'ল প্লাছ আপোনাৰ ফুৰাও হ'ল আৰু ধুনীয়া ঠাই অকণ চোৱাও হ'ল দিয়কচোন এতিয়া এইখিনি ঠাইৰ পৰা আমি আমাৰ বাইককেইখন আগুৱাই নিব নোৱাৰোঁ তাৰমানে পাহাৰৰ মাজত আমি অলৰেডি সোমাই দিলোঁ আৰু তাৰ মাজে মাজে গৈ থাকিম এতিয়া অকণমান জয়াল ঠাই এটুকুৰা আছে ভিতৰলৈ মানে এটা ৱাটাৰফল আছে বুলি আমি জানো বা শুনিবলৈ পাওঁ কিন্তু ওচৰত হ'লেও কেতিয়াও অহা হোৱা নাই কাৰণ যথেষ্ট খোজ কাঢ়িবলৈ লাগে ভিতৰলৈ কাৰণ বাইক অনাটো সম্ভৱ নহয় গোটেই ডাঙৰ ডাঙৰ শিল আছে এয়া আপোনালোকে দেখিবলৈ পাইছেই সেয়েহে আমি খোজেৰে যিমান দূৰ পাৰোঁ আগুৱাই গৈ আছোঁ আৰু মোৰ লগত গৈ থকা পাৰ্টনাৰকেইটাও এয়া বহুত কষ্ট পাইছে আজি বাট উপায় নাই মোৰ লগ হ'ল যেতিয়া যাবই লাগিব আৰু মুখ হাতবিলাক ধুবই লাগিব আগে আগে গৈ আছে আমাৰ ভৰালী ডাঙৰীয়া আৰু ভৰালী ডাঙৰীয়াৰ বেক চাইডে আছে খুব ভাগৰুৱা ৰূপত এইজন হৈছে আমাৰ গোহাঁই দা গ'লো যিমান ভিতৰলৈ সোমাই গৈ আছোঁ সিমান অলপ মানে ভয় লগা ঠাই পাবলৈ আৰম্ভ কৰি গৈ আছোঁ পাৰিবি নাই এইটো পকাব কিন্তু যিহেতু ইমান দূৰ পাৰ চাই ল কষ্ট কৰি আহিলোঁ যেতিয়া যিটো ঠাই চাম বুলি আহিছোঁ গন্তব্যস্থান আমি যামেই ভাগৰ লাগি গৈছে আছে আহক পালোহি আৰু বেছি দূৰ নাই ভাগৰ লাগছে ৰে বাবা ভাগৰ লাগি গৈছে পিছল আকৌ দেই পিছল আকৌ এইটো থাকিলে আঁঠুটো ভাগিব আন্ধাৰ হৈ আহিল যে চবফালৰ পৰা কালি যে মানুহজনী যে কৈছিলে মাছজনী যে নিজে চাব আকৌ দেই
হা ওপৰলৈ অলপ বাৰী লোকৰ পিটিব মানুহে এতিয়া নিজে কৰ ভিডিঅ', নিজে কৰ ভিডিঅ'। পাই গ'লো হয় পেলাই চা ৱাও এই টুকুৰাই হৈছে সেই বিশেষ ঠাইটুকুৰা মানে আমাৰ মিনি ৱাটাৰফল তেতলিগুৰিত থকা মিনি ৱাটাৰফলটো হৈছে এইটোৱে ইমান দূৰ খোজকাঢ়ি অহাৰ পিছতো এই ঠাইটুকুৰাত যেতিয়া বহি দিলোঁহি কণ্টেক্ট মানে আধা ঘণ্টা 45 মিনিট যিমান সময় খোজকাঢ়িলোঁ সেই সকলোখিনি ভাগৰ কিবা নোহোৱা হৈ যোৱা নিচিনা আচলতে আমি আমাৰ ওচৰে পাজৰে থকা ঠাইবোৰ আমি ভালদৰে নিবিচাৰোঁ বা যাবও নোখোজোঁ কিন্তু সঁচাকৈ আমি দূৰত যাব পৰা নাই ঠিক আছে কিন্তু ওচৰত থকা ঠাইবোৰ কেতিয়াবা ভুমুকি মাৰি চাইছোঁনে ইমান ধুনীয়া সৌন্দৰ্য আমাৰ মাজতেই আছে এই ঠাইটুকুৰালৈ মই আজি আহিলোঁ ভিডিঅ'টোৰ জৰিয়তে মোৰ ওচৰৰ মানে যিমান বন্ধু বান্ধৱ আছে সকলোকে দেখুৱালোঁ আৰু যদিহে মোৰ ফ্ৰেণ্ড লিষ্টত থকা কোনোবা এই ঠাইটুকুৰালৈ গৈছে তেতিয়া বোলে প্লিজ মোক কমেণ্ট কৰিব জনাব কেনেকুৱা লাগিল আৰু আপোনালোক যোৱা সময়টোত এই ঠাইটুকুৰাৰ পৰিৱেশটো কেনেকুৱা হৈছিল সেইটোও মোক জনাব ওচৰৰ ঠাইৰ সৌন্দৰ্য বিচাৰি ওলোৱাৰ মজাই সুকীয়া সঁচাই যাব এনেকুৱা ঠাইবিলাকত সময় পালে এই ঠাইডোখৰলৈ অনাৰ বাবে মোৰ বন্ধু পৰাগলৈ বিশেষ ধন্যবাদ থাকিলে এই ভিডিঅ'টোৰ জৰিয়তে মই জনালোঁ তোমাক ঠাইটুকুৰাত বেছি দেৰি ৰৈ থকাটো আমাৰ বাবে বৰ সুবিধাজনক নহ'ব যিহেতু বাহিৰত ৰ'দ ওলাই আছে যদিও সেই ঠাইটুকুৰা পাহাৰৰ যথেষ্ট ভিতৰৰ অঞ্চলৰ বাবে তাত বেছি সোনকালেই মানে আন্ধাৰ হৈ আহে আৰু আন্ধাৰ হৈ আহিলে আমাৰ ৰাস্তা বিচাৰি উলিওৱাত আমাৰ অকণমান অসুবিধা হ'ব সেয়েহে আমি যিমান পাৰোঁ সোনকালে অকণমান তাত ভাগৰ মাৰি পেলানি ওলাই দিলোঁ আৰু এতিয়া আমি আমাৰ ঘৰমুৱা পথত আহি আছোঁ যথেষ্ট ভাগৰ লাগিছে আজি গৈ আৰু পূৰা শুব লাগিব আৰু দেই যথেষ্ট ধুনীয়া ঠাইটুকুৰাৰ পৰা আহিলোঁ আৰু এয়া আমাৰ বাইক ৰখাই থোৱা ঠাইটুকুৰা আমি পালোঁহি ইয়াৰ পৰা আৰু বাইক জাৰ্ণি ষ্টাৰ্ট আজিলৈ আমাৰ যাত্ৰা শেষ কৰিলোঁ আৰু যিমান পাৰোঁ ফুৰিলোঁ ঘূৰিলোঁ ভিডিঅ' কৰিলোঁ আপোনালোকক দেখালোঁ আৰু এতিয়া আমি ঘৰমুৱা হৈছোঁ কাৰণ সন্ধিয়াৰ আগে আগে ঘৰ পোৱাটো বাধ্যতামূলক গতিকে আজিলৈ বাই মোৰ এইটো ভিডিঅ' আপোনালোকে আগৰবোৰৰ দৰে আঁকোৱালি ল'ব বুলি আশা কৰিলোঁ বাই বাই